ইয়া দেখিছেনে গৰুটোৰ গাখীৰটো কেনেকৈ ফাটি গৈছে। এই বেমাৰটোৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ, আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ আৰু পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। এই স্বাধীনতা দিৱস আমাৰ কাৰণে যেনেকৈ গুৰুত্বপূৰ্ণ তেনেকুৱাকৈ এটা গুৰুত্বপূৰ্ণ টপিক আজি লৈ আহিছোঁ আৰু সেই টপিকটো হৈছে মেষ্টাইটিছ। আপোনালোকৰ যিসকলে গৰু পোহে বা আজিকালি কুকুৰতো দেখা পোৱা যায়, তেখেতসকল তেনেকুৱা মানুহবোৰে মেষ্টাইটিছ শব্দটো বহুত কমন। মেষ্টাইটিছ মানে কি জানেনে? মেষ্টাইটিছ শব্দটোৰ অৰ্থ অসমীয়াত আমি যদি বুজাব যাওঁ মানে হ'ল আপোনাৰ ওহাৰখন ফুলি অহা। মেষ্টাইটিছ মানে হ'ল ইনফ্লামেশ্যন অফ মেমৰি গ্লেণ্ড অৰ আদাৰ। মানে আপোনাৰ ওহাৰখন যদি ফুলি আহে বা ওহাৰত যদি ইনফ্লামেশ্যন হয় বা ফুলি যায়, তাক আমি মেষ্টাইটিছ বুলি কওঁ। আপোনালোকৰ যাৰ যাৰ ঘৰত গৰু আছে তেওঁলোকে গম পায় যে বেছি গাখীৰ থকা গৰুৰ সাধাৰণতে মেষ্টাইটিছ লাগেই। এই মেষ্টাইটিছটো বহু কাৰণত হ'ব পাৰে। এটা হ'ল আপোনাৰ ইনফেকচিয়াছ কাৰণ। ইনফেকচিয়াছ কাৰণটো হ'ল আপোনাৰ ধৰি লওক কিবা গাত বেমাৰ আছে, যেনেকুৱা কিছুমান বেমাৰ যেনেকৈ ব্ৰুচেলা বুলি কয়, তাৰপিছত কেতিয়াবা নতুনকৈ যে হৈ গ'ল লাম্পি স্কিন ডিজিজ, সেনেকুৱা বেমাৰতো মেষ্টাইটিছ হোৱা দেখা যায়। তাৰ উপৰিও আৰু এটা কাৰণ, বিশেষ কাৰণ হয়, আৰু সেইটো হ'ল মেনেজমেণ্টেল কাৰণ বা তাক গৰুটোক কেনেকৈ ৰখা যায় তাৰ ওপৰতো আপোনাৰ মেষ্টাইটিছ হোৱাৰ চান্স বহুখিনি থাকে। আৰু মেনেজমেণ্টেল কাৰণটো ঠিক নোহোৱা কাৰণেই বা মেনেজমেণ্টটো ঠিক নোহোৱা কাৰণেই 90%, প্ৰায় 90% গৰুত মেষ্টাইটিছ দেখা পোৱা যায়। এতিয়া এই মেনেজমেণ্টেল কাৰণবোৰ কেনেকুৱা হ'ব পাৰে? প্ৰথম কথা হ'ল আপোনালোকে যেতিয়া গৰুৰ গাখীৰ খীৰাই তেতিয়া কি কৰে, তেল ব্যৱহাৰ কৰে। এটা বাতিত আপোনাৰ তেল অলপ লৈ পিনে কি কৰে, আপুনি গৰুটোৰ গাখীৰটো খীৰাই আৰু সেই তেলৰ বাতিটো লৈ পিনে আপুনি বেলেগ গৰুটোকো গাখীৰটো খীৰাই আৰু সেই বাতিটোত থোৱা তেলটো বছৰ 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 ধৰি সেনেকৈ থাকি যায়। কি হয়, আমি বাতিটো কেতিয়াও নুধো, তাত আমি আকৌ তেল ঢালি দিওঁ, দি পিনে সেই বাতিটোৰে খীৰাও। তেতিয়া কি হ'ব পাৰে, আপুনি যিখিনি তেল আছে সেই তেলেৰে আপোনাৰ বাতিটোত যিখিনি তেল থাকিব সেই তেলৰ থ্ৰুদি বা তেলৰ জৰিয়তে আপোনাৰ গৰুটোৰ বাহলৈ বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণ হ'ব পাৰে। যেতিয়া আপুনি খীৰাব, আপোনাৰ হাতত থকা তেলৰ থ্ৰুদি আপুনি গৰুটোক মেষ্টাইটিছ বা আদাৰৰ ইনফ্লামেশ্যনটো বা ওহাৰ ফুলা বেমাৰটো আপুনি নিজে দিব পাৰে, আৰু এইটো হ'ল এটা মেনেজমেণ্টেল কাৰণ। তাৰ উপৰি আৰু কি হ'ব পাৰে, আপুনি কেতিয়াবা বেমাৰী গৰু থাকে যাৰ মেষ্টাইটিছ হৈ আছে, সেই গৰুটোক আপুনি খীৰাই আপুনি হাতখন ধোৱা নাই, নোধোৱাকৈ আপুনি যাই পিনে বেলেগ গৰু এটাৰো গাখীৰ খীৰালে, তেতিয়াও কি হ'ব, আপোনাৰ হাতৰ থ্ৰুৰে বা হাতৰ জৰিয়তে দি আপোনাৰ বেমাৰী গৰুটোৰ পৰা আপোনাৰ ভাল গৰু এজনীলৈ মেষ্টাইটিছ আহিব। আৰু এটা ডাঙৰ কথা হয়, কি হয়, যেতিয়া গৰুটোৰ আপুনি গাখীৰ দুৱে, গাখীৰ যেতিয়া খীৰাই, গাখীৰ খীৰালে কি হয়, এইটো আপোনাৰ ওহাৰৰ যিটো সৰু আপোনাৰ ফুটাৰে গাখীৰটো আহে, সেই বস্তুটো কি হয়, সেই পৰটো খোল খাই যায়। নৰ্মেলি কি হয়, যেতিয়া আপুনি গাখীৰ নিখীৰাই তেতিয়া এনেকৈ আপোনাৰ বস্তুটো, যিটো গাখীৰৰ বাটৰ ভিতৰত থকা ফুটাটো এনেকৈ কোচ খাই থাকে, আৰু গাখীৰ খীৰোৱাৰ লগে লগে কি হয়, সি অলপ খোল খাই যায়। আৰু এই খোল খোৱাটো গাখীৰ খীৰোৱা বন্ধ হোৱাৰ পিছত প্ৰায় আধা ঘণ্টামান লাগে সি আকৌ নৰ্মেল অৱস্থালৈ যাওঁতে। কিন্তু কেতিয়াবা কি আমি দেখা যায়, মেক্সিমাম ক্ষেত্ৰতে গাখীৰ ধোৱাৰ পিছত গৰুটো বহি দিয়ে, আৰু বহিলে যেতিয়া আপোনাৰ ওহাৰৰ এই ফুটাটো যদি খোল খাই থাকে আৰু মাটিত বহি দিয়ে, তেতিয়া মাটিৰ পৰাও ইনফেকশ্যন আপোনাৰ বাহলৈ যায় আৰু তেতিয়াও মেষ্টাইটিছ হ'ব পাৰে। থুলমূলভাৱে আপোনালোকে কি কি কাৰণ মেষ্টাইটিছ হ'ব পাৰে গম পালে। তাৰ বিশেষ কাৰণটোৱে হ'ল আপোনালোকে চাফ চিকুণতা নৰখা, গোহালিত চাফ চিকুণতা নৰখা, এটা গৰুক আপুনি খীৰাই হাত নোধোৱা, আন এটা গৰুক কি বোলে বেমাৰী গৰু এটাক খীৰাই ভাল গৰু এটালৈ যোৱা, এইবিলাক বিভিন্ন কাৰণত মেষ্টাইটিছ হ'ব পাৰে। মেষ্টাইটিছ হ'লে আমি সচৰাচৰ কি দেখা পাওঁ? মেষ্টাইটিছ হ'লে আমি দেখা পাওঁ যে গৰুজনীৰ বাহটো ফুলি আহে, কিছুমানৰ টান হয়, আৰু কি হ'ব, যেতিয়া গাখীৰটো খীৰাব গাখীৰটো ফটা ফটা গাখীৰ আহে, বা কিছুমানত পনীয়া গাখীৰ আহে, আৰু কিছুমানত হালধীয়া টাইপৰ পানী হালধীয়া টাইপৰ গাখীৰ আহে, আৰু কিছুমানত অকল পানী গাখীৰ আহে। এই গাখীৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ মেষ্টাইটিছ থাকে। গতিকে এই মেষ্টাইটিছটো প্ৰথমতে এজন ডক্তৰেহে তাক আইডেণ্টিফাই কৰিব পাৰে যে এইটো এনেকুৱা ধৰণৰ মেষ্টাইটিছ বা এইটো এনেকুৱা ধৰণৰ মেষ্টাইটিছ। যেতিয়া আপোনালোকে দেখে যে গৰুজনীৰ গাখীৰটো ফাটিছে বা পানী আহিছে, আমি সচৰাচৰ কি কৰোঁ, বজাৰৰ পৰা দুটামান ইন্ট্ৰামেমৰি টিউব
লৈ যাওঁ, যাই গৰুটোৰ বাহত 3 দিন বা 4 দিন ভৰাও। কিছুমান ক্ষেত্ৰত ভাল হৈ যায় আৰু কিছুমান ক্ষেত্ৰত ভাল নহয়, তেতিয়া আমি কি কৰো, ডক্তৰ হওক বা কোনোবা সেনেকুৱা ধৰণৰ চিকিৎসা কৰা মানুহ এজনক মাতি দেখাও যে আমাৰ গৰুটো এনেকুৱা হৈছে, এতিয়া কি কৰিব লাগে আপোনালোকে কৰক। আৰু মেষ্টাইটিছ হোৱাৰ পিছত আপোনালোকে বহুতে জানে যে তাৰ চিকিৎসাটো বহুত এক্সপেঞ্চিভ বা বহুত খৰচী। এটা গৰুৰ এবাৰ মেষ্টাইটিছ হলে তাৰ গোটেই ট্ৰিটমেণ্টৰ খৰচ প্ৰায় 7,000 পৰা 8,000 টকা আহে এটা গৰুৰ। আৰু কেতিয়াবা কি হয়, কেতিয়াবা অহাৰটো বা বাঁহ এটা নষ্টও হৈ যাব পাৰে মেষ্টাইটিছৰ ফলত, যাৰ ফলত কি হয় গোটেই লেক্টেশ্যনটো সেই বাঁহটোৰ পৰা গাখীৰ পোৱা নাযায়। তাৰ ফলত আপোনাৰ ইকনমিকেলিও বহুত লছ হয়। তাৰ ফলত আপোনাৰ কি হয়, আপুনি গাখীৰ এটা বাহৰ পৰা গাখীৰ নোপোৱাৰ লগে লগে আপোনাৰ যদি গৰুটো 10 লিটাৰ গাখীৰ দি আছে, তাৰ পৰা আপুনি 7 লিটাৰ গাখীৰ পাব, মানে প্ৰতিদিনতে আপোনাৰ 3 লিটাৰকৈ গাখীৰ কমিব। আৰু গোটেই লেক্টেশ্যনটো প্ৰায় ধৰি লওক 300 দিন মান আপোনাৰ 3 লিটাৰকে গাখীৰ কমা মানে আপোনাৰ এদিনত 150 টকাকৈ আপোনাৰ লোকচান হৈ আছে। 100 দিনত হ'ব 15,000 টকা, আৰু 1 বছৰত আপোনাৰ 45,000 টকা লোকচান হৈ আছে এটা বাট মেষ্টাইটিছৰ ফলত নষ্ট হৈ যোৱাৰ ফলত। এই ভিডিঅ'টোত মই আচলতে কি হয়, ট্ৰিটমেণ্ট ক'ব অহা নাই, আপোনালোকক মই কেনেকৈ মেষ্টাইটিছ হ'লে আপোনালোকে চিনাক্ত কৰিব, কেনেকৈ আপোনালোকে মেষ্টাইটিছ নোহোৱাকৈ ৰাখিব, তাৰ ওপৰতহে কথা ক'ম। আপোনালোকে চিকিৎসাটো আপোনালোকে নিজে কৰিব নাযাব। নিজে কৰিব গ'লে কেতিয়াবা কি হয়, আমি নিজকে জনা বুলি ভবাৰ পিছতো আমি এণ্টিবায়টিক মাৰি দিওঁ, মেষ্টাইটিছ ঠিক নহয়, তাৰপিছত আপোনাৰ সেই গৰুটোক একো ট্ৰিটমেণ্ট দিলেও গৰুটো ভাল হৈ নাযায়। তাৰপিছত সেই গৰুটো কি হৈ যায়, বৰবাদ হৈ যায়, কিছুমান গৰু মৃত্যুমুখতো পৰে। গতিকে আপোনালোকে ট্ৰিটমেণ্টৰ বিষয়ে বেছি জানিব লগা নাই, আপোনালোকে বেমাৰটো কেনেকে হয়, কেনেকৈ তাক নোহোৱাকৈ ৰাখিব পাৰি, সেই বস্তুখিনি জনাটো আটাইতকৈ জৰুৰী। আপোনালোকে গম পালে যে গাখীৰটো ফাটিলে বা বাঁহটো ফুলিলে, টান হলে এইটো মেষ্টাইটিছ হয়, বা গাখীৰ পানী হলে মেষ্টাইটিছ হয়। ইয়াতে আৰু এটা কণ্ডিশ্যন থাকে, কেতিয়াবা কি হয়, গৰুটো যেতিয়া পোৱালি দিয়াৰ লগে লগে বাঁহটো ফুলি আহে, কিন্তু সেই বাঁহটো টান নহয়, আৰু সেইটো কিন্তু আদাৰ এডেমা বুলি কয়। আৰু আদাৰ এডেমাৰ বিষয়ে জানিবলৈ মই আগতে ভিডিঅ' বনাইছো, আপুনি আই বাটনত থকা লিংকটোত ক্লিক কৰি আদাৰ এডেমাৰ বিষয়ে চাব পাৰে। আদাৰ এডেমা কিন্তু মেষ্টাইটিছৰ দৰে নহয়, ইয়াত আপোনাৰ এণ্টিবায়টিকৰ প্ৰয়োজন খুবেই কম হয়। এতিয়া আহো আমি মেষ্টাইটিছ নোহোৱাকৈ গৰু এজন কেনেকৈ ৰাখিব পাৰো। মেষ্টাইটিছ নোহোৱাকৈ ৰাখিবৰ কাৰণে আমি প্ৰথম কাম হ'ল চাফ চিকুণতা। আপোনালোকে যিখন গৰুৰ গোহালিৰ ফ্ল'ৰ থাকিব, ফ্ল'ৰখন সদায় শুকানকৈ ৰাখিব। যদি ফ্ল'ৰখন ভিজি থকা হয় বা একদম কি বুলি কয় সেমেকা ফ্ল'ৰ হয়, তেতিয়াহ'লে কি হয়, তাত বিভিন্ন বেক্টেৰিয়া গ্ৰোথ কৰে, আৰু তাৰ ফলত কি হ'ব পাৰে, আপোনাৰ গৰুটোৰ গালৈ বেক্টেৰিয়া যাব পাৰে, আৰু সেই বেক্টেৰিয়াই মেষ্টাইটিছ কৰিব পাৰে। 1 নম্বৰ কথা। তাৰ পিছত আপুনি কি কৰিব, যেতিয়া গাখীৰ খীৰাব তেতিয়া আপোনাৰ হাতখন ভালকৈ চাবোনেৰে প্ৰথমে ধুব, তাৰপিছত পটাছ পানী এটা বাল্টিত পটাছ পানী গুলি ল'ব, আৰু সেই পটাছ পানীৰ হাতখন ধুব, বাঁহটো ভালকৈ পটাছ পানীৰে ধুব, তাৰ পিছতহে আপুনি গাখীৰটো খীৰাব। আৰু এটা গৰুক গাখীৰ খীৰোৱা শেষ হোৱাৰ পিছত নেক্সট গৰুটোলৈ যেতিয়া যাব খীৰাব, তেতিয়াও আপুনি পটাছ পানীৰে ভালকৈ হাতখন ধুই সেই গৰুটোক খীৰাব। আৰু যদি আপোনাৰ ফাৰ্মত মেষ্টাইটিছ লগা গৰু আছে, তেতিয়াহ'লে আপুনি কি কৰিব, সেই গৰুটোক আটাইতকৈ লাষ্টত খীৰাব। তেতিয়া কি হ'ব, তাৰ পৰা বেলেগ গৰুলৈ মেষ্টাইটিছ যোৱাৰ চান্সটো একদম কমি যাব। আৰু আপোনাৰ যদি ঘৰত বেছি গাখীৰ দিয়ে, যেনেকৈ 10 লিটাৰ 12 লিটাৰ 15 লিটাৰ গাখীৰ দিয়া গৰু থাকে, আমি কি কৰো, সেনেকুৱা গৰুক দিনটোত 2 বাৰ খীৰাও। কিন্তু তেনেকুৱা গৰুক দিনটোত 3 বাৰলৈ আপুনি খীৰাব পাৰে। 3 বাৰলৈ খীৰালে কি হ'ব, আপোনাৰ গাইজনীৰ বাহত গাখীৰ জমা নহ'ব, আৰু তাৰ ফলত মেষ্টাইটিছ হোৱাৰ চান্সটো খুব কমি যাব। আৰু গাখীৰ খীৰোৱাৰ লগত আৰু এটা কথা, আপুনি যে বাতিত তেল লৈ, মই প্ৰথমতে কৈছিলো তেল লগাই আপুনি হেৰি কৰে, তেল লগাওক আপুনি, কিন্তু কি কৰিব, সদায় নতুন বাতি এটাত বা সদায় নতুনকৈ চাফা বাতি এটাত নতুন তেল লৈ তেনেকৈ খীৰাব, আৰু প্ৰতিটো এটা গৰুক খীৰোৱা তেলেৰে বেলেগ এটা গৰুক নিখীৰাব। তেতিয়াহ'লে কি হ'ব, এটাৰ পৰা আনটোলৈ আপোনাৰ মেষ্টাইটিছটো গুচি যাব পাৰে। আপুনি প্ৰতিটো গৰুৰ কাৰণে এটা এটা বাতি বনাই লওক, সেই বাতিটোত তেল ৰাখক, ৰাখি প্ৰতিটো গৰুক খীৰাওক, তাৰপিছত সেই বাতিটো আকৌ ধুৱক, চাফা কৰক। তাৰপিছত আৰু এটা ডাঙৰ, মই আগতে কথা কৈছিলো যে কি হয়, যেতিয়া গৰুজনী গাখীৰটো খীৰোৱা যায়, তাৰ ওহাৰৰ বাটটো খুলি যায়, খুলি গ'লে কি হয়, প্ৰথমতে এনেকে চেপি থাকে, তাৰপিছত খুলি যায়, খুলি গ'লে সি মাটিত বহি দিয়ে, তেতিয়াহ'লে তাৰ মেষ্টাইটিছ লাগিব পাৰে। চ' সেই কামটো মাটিত নবহা কৰিবলৈ আপোনালোকে কি কৰিব, গাখীৰ খীৰোৱাৰ পিছত তাক খানা দিব,
মানে দানা দিব বা ঘাঁহ দিব, খেৰ দিব। সেই দানা বা খেৰ খাবৰ কাৰণে গৰুজনী থিয় হৈ থাকে আৰু গৰুজনীক প্ৰায় 15 পৰা 20 মিনিট লাগে সেই দানা খেৰ খাওঁতে। চ' আপোনাৰ এই অহাৰৰ বাটটো বন্ধ হোৱাৰ টাইমখিনি যদি আপুনি সেইখিনি সময়ত দানাটো দিয়ে, গৰুজনী থিয় হৈ থাকিব আৰু তাৰ ফলত আপোনাৰ গৰুজনীৰ মেষ্টাইটিছ লগাৰ চান্সটো খুব কম হৈ যাব। আৰু আপোনালোকে আৰু এটা কাম কৰিব যে কেতিয়াও মেষ্টাইটিছ হলে নিজে দোকানৰ পৰা কিনি আনি টিউবটো নভৰাব। এবাৰ এজন চিকিৎসকৰ পৰামৰ্শ লওক, তাৰ পিছতে চিকিৎসকজনৰ কথা মতে আপুনি চিকিৎসা কৰক। কাৰণ মেষ্টাইটিছ শব্দটো শুনিবলৈ সৰু যদিও এটা বহুত ডাঙৰ। মেষ্টাইটিছৰ ওপৰত আপুনি ভালকৈ জানিব লাগে বা ভালকৈ আপুনি লিখিব যায়, এখন ডাঙৰ কিতাপতকৈও বিশাল এই চেপ্টাৰটো, এই মেষ্টাইটিছ বোলা। শুনাতে আমাৰ এনেকুৱা লাগে যে মেষ্টাইটিছ এটা শব্দ, ৱাৰ্ডত ফুলিছে, কিনো আছে, এণ্টিবায়টিক মাৰিলে ভাল হৈ যায়। তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ মেষ্টাইটিছ থাকে। যেনেকৈ ই কলাই মেষ্টাইটিছ, মাইকোপ্লাজমেল মেষ্টাইটিছ, সামাৰ মেষ্টাইটিছ, আৰু তাৰপিছত একিউট মেষ্টাইটিছ, ক্ৰনিক মেষ্টাইটিছ, এনেকুৱা বিভিন্ন ধৰণৰ ভাগৰ মেষ্টাইটিছ থাকে আৰু সকলোৰে চিকিৎসাবোৰ বেলেগ বেলেগ। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকে মই ভাবো সাম্যক জ্ঞান এটা পাইছে মেষ্টাইটিছৰ ওপৰত। আৰু আচ্ছা, ইয়াতে আৰু এটা কথা মই ক'ব পাহৰি গৈছিলো। কেতিয়াবা কি হয়, আপোনাৰ গৰুজনী গাভিনী থকা অৱস্থাতো যে পোৱালি দিবৰ কেইদিনমান আছে তেতিয়াও মেষ্টাইটিছ লাগে। আৰু এই বস্তুটো নহবৰ কাৰণে আপোনালোকে গৰুটোক ড্ৰাই কাউ থেৰাপি কৰিব। আৰু এই ড্ৰাই কাউ থেৰাপিটো কেতিয়া কৰে, যেতিয়া আপোনাৰ গৰুটোৰ গাখীৰ খিৰোৱা বন্ধ কৰি, আপোনালোকে গৰুজনী যেতিয়া পোৱালি দিয়াৰ 2 মাহ আগৰ পৰা গাখীৰ খিৰোৱা বন্ধ কৰি দিয়ে, আৰু সেই বস্তুটো কৰিবলৈ একদম জৰুৰী, কাৰণ তেতিয়াহে আদাৰৰ বা বাঁহৰ ডেভেলপমেণ্টটো ভালকে হয় বা ভাল গাখীৰ পাব। আৰু তেনেকুৱা অৱস্থাত আমি কি কৰো, আমি লাহে লাহে গাখীৰটো খিৰাই এৰি দিওঁ, দি 2 মাহ মান থাকোতে আমি গাখীৰ খিৰোৱা বন্ধ কৰি দিওঁ। কিন্তু এইটো এটা সাইন্টিফিক প্ৰচেছ আছে যাক ড্ৰাই কাউ থেৰাপি বুলি কয়। আৰু ড্ৰাই কাউ থেৰাপি কৰিলে আপোনাৰ কি হয়, পোৱালি জগাৰ আগে আগে যিটো মেষ্টাইটিছ লাগে, সেই মেষ্টাইটিছৰ চান্সটো খুবেই কমি যায়। মই পিছলৈ ড্ৰাই কাউ থেৰাপিৰ ওপৰতো ভিডিঅ' বনাম। আজি মেষ্টাইটিছৰ ওপৰত আপোনালোকে সাম্যকভাৱে এটা আভাস এটা পালে যে কি কি কৰিব লাগে, কি কি কৰিব নালাগে। এই বস্তুখিনি আপোনালোকে মনোযোগ দিয়ক। এই সামান্য সৰু 3-4টা পইণ্ট যদি আপোনালোকে ফ'ল' কৰে, আপুনি দেখিব আপোনাৰ ফাৰ্মত মেষ্টাইটিছৰ সংখ্যা বহুত কমি গৈছে। যদি আগতে বছৰত 10টা মেষ্টাইটিছ হৈছিলে, তেতিয়া হয়তো 1টা বা 2টাহে আপোনালোকে মেষ্টাইটিছ দেখা পাব। আৰু মেষ্টাইটিছেই হওক বা যিমানে বেমাৰ আছে, গোটেইখিনি বেমাৰ আপুনি নোহোৱাকৈ ৰাখিবৰ কাৰণে চাফ চিকুণতা আৰু বায়'চিকিউৰিটি, এই বস্তুখিনি মেইন। গতিকে আপোনাৰ গঁৰালটো বা আপোনাৰ গোহালিটো চাফ চিকুণকৈ ৰাখক, তাত একো লেতেৰা হ'ব নিদিব, আপোনাৰ হাত ভালকৈ চাফ চিকুণকৈ ৰাখক, আপোনাৰ গৰুজনীৰ বাঁহটো চাফ চিকুণকৈ ৰাখক। এই কামখিনি কৰিলে আপোনাৰ মেষ্টাইটিছৰ চান্স বহুত কমি যাব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কিবা যদি জানিব লগা থাকে মোক কমেণ্টত ক'ব, মই তেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। শেষত আকৌ সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। ধন্যবাদ।